স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। এতিয়া যাই আছোঁ আমি এটা ধুনীয়া প্লেচত। তো এইটো আছে আমাৰ বুঢ়াদা ইয়াছ নাকি, এইটো আমাৰ নতুন ৰাইডাৰ দেই, সৰু হ'ব পাৰে কিন্তু যথেষ্ট জছ থকাৰ কাৰণে আনিছোঁ আমি। তাৰমানে আজি আমাৰ গ্ৰুপটো আছে 10জন। তো ৰাইড কৰি ভাল লাগিছে, বেছি চলি থকাৰ কাৰণে আজি ভাল লাগিছে ৰাইড কৰি, তাৰমানে বহুত চলিছোঁ। এনেই আমি 3জন 4জনে যাওঁ ৰাইড কৰিবলৈ, আজি বেছি চলি হোৱাৰ কাৰণে ভাল লাগিছে মনটো। জছটো বেছি আহিছে তাৰমানে মনত। হট জছ অ' য়েছ ইয়াৰ জছ উঠিছে ইহঁতৰ, ইয়াৰ জছ উঠিছে, আপোনালোকে খাব বনাইছে এয়া জছ, ইয়াকে কয় জছ। য়েছ এই কোৱালিটিটো ফাটছে, ভাল নহয়, কম দামী মোবাইল না, উপায় নাই আৰু। সেই লেকটাবা আমি যাই আছো আগত কাটা গেছে কাই কাই গেছ এতিয়া এইফালেদি আৰডুঙা যাব পাৰে তাৰমানে গাইছ। এতিয়া আমি আৰডুঙাত নাযাওঁ, আমি এটা বেলেগ ঠাইত যাই আছোঁ। যিটো ঠাইত আমিও নাম নাজানো, তো আমি গমেই বনাই কোনফালেদি যায় এতিয়ালৈকে গমেই বনাই যাই আছোঁ বঢ়িয়াকৈ বিন্দাছ। সুধি সুধি যাব লাগিব আৰু মানুহক, ভাগৰ লাগছে দে। মৰমত মাতিছ তোমাক জানে মনে, তুমি মোৰ বকুৰে অহিয়াৰ বাখৰ মনে, কতনো গৈ আছিলা বিচাৰি ফুৰালা। হা এনেকৈ বোলে ফিনফিনীয়া গাড়ী চাড়ী নহ'লে বেছি ভাল লাগে আৰু। এবাৰ বেলেগ গান নেকি ৰ এই মনতে নাহি হয়। মোৰ জানৈ জানৈ মোৰ জানৈ জানৈ, এই বুঢ়া জীয়াকক দেখিলে ৰোমান্টিক ৰোমান্টিক লাগে মন, বিকক জীয়াকক দেখিলে পাতো পাতো লাগে বিয়াখন, চিপে জীয়াকে দেখিলে লাজতে ৰঙা পৰে, বিকক জীয়াকে পালে মোক দেহা জানৈ মৰম জানৈ, মৰম নদী পগলা মৰম নদী পগলা কৰে, এ মইনা যাবি নে নেযাওঁ ক মোৰে ঘৰলৈ, এ মইনা হবি নে নহওঁ ক মৰম সঁচাকৈ। আজি গাই যিটো ভাল লাগিছে সেইটো দিন পাহৰিব নোৱাৰা, কাৰণ এনেকৈ লগৰ লগত যাই ভাল লাগিছোঁ। ইমান লগ হয় 10জন 20জন। বতৰটো কিবা পানী পৰম পৰম কৰি আছে, সেমেকা বতৰ। তুমি ৱাইলি মাৰিবা নেকি? ঐ তাহাঁত কৈ নাইছো এ ৰুখ ফটোশ্বুট আৰু এতিয়া বেলেগ আৰু এইটো ক'ত ৰৈছোঁ আমি এতিয়া গম পোৱা নাই, অলপমান কি ঠাই বা। সিজুবাৰী ঐ বুঢ়াদা কিবা আনচোন চকলেট টকলেট। এতিয়া এটা বঢ়িয়া টাৰ্ণিং পাইছোঁ আমি, টাৰ্ণিং দিয়া বঢ়িয়া বঢ়িয়া। এতিয়া আমি ৰুটি খাবলৈ বহিছোঁ এখন হোটেলত। যাও স্পীড যাও, কামান দাও আগে বাঢ়াও। পুলিচ ষ্টেচন আছে হয়। হেল্ল' 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 এই ৰিয়েকশ্যন দিবলৈ আপুনি চানা এটা বাছত যাওঁ অলপমান। এবাৰ দুটা আৰু কোৱাই গেল
অঁ ফালিব নেকি বাৰ ৰ এতিয়া হয় না নহয় বা কোখাই দিয়ে আৰু ফাইনি দলং হাঁহিম দলং এতিয়া গাইছ আহি পেলাই আমি সৰু ৰাস্তা দি এতিয়া সোমাই দি আছোঁ ভাইটি পাম আৰু বেছি দূৰ নাই বোলে মাৰ বুঢ়া Direct আহিলি না ৰাণীঘাট পালো আমি ৰাণীজাৰ কথা আছিল কোনটো ৰাণীঘাট পালো ৰাণীঘাট কি টাৰ্ণিং চুনৈ জিন্দগি যে মজা লাগছে মজা শিলং বাপ্পা ভাই জিন্দগি জুয়া হা বেলতি যাও নাকি নাকি ফাইনেলি গাইজ ঠাইখিনিত আহি পালোঁ দে আমাৰ গাঁৱত এতিয়া পুৰা যাম ফাইনেলি গাইজ ঘৰমুৱা হ'লোঁ Let's go boys Ayo Murin na nih তো গাইছ ব্লগটো এটা সমাপ্ত কৰোঁ আৰু বাই বাই গুড নাইট নেকি